সমাজত কি অদ্ভুত বিশৃংখলা চাৰিওফালে মাৰ কাট ধৰ্ষণ মানুহৰ জীৱনৰ নিৰাপত্তা নাই কিন্তু গৰুৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে চাৰিওফালে উঠি পৰিছে কোনো প্ৰতিবাদ নাই পুলিচো লাহে লাহে গৈ পেলাই মোৰ এটা সন্দেহ হৈছে এটা ডকাইতৰ দলৰ নিচিনা পৰিণত হ'বলৈ গৈছে পুলিচো এনকাউণ্টাৰ নামত মানুহ হত্যা কৰে একো একোজন নেতাৰ ভাৱমূৰ্তি এনেকৈ উজ্বলাই দিয়ে যেন তেওঁ মানুহ নহয় তেওঁ কোনোবা দেৱতা আৰু দেৱতাৰ ভাও জোৰাত সেই নেতাবিলাক ওস্তাদ যে মুছলমানৰ বিৰোধিতা কৰা এইটো কি কাৰবাৰ এটা মুছলমানৰ কিয় বিৰোধিতা কৰিব লাগে দেশৰ ইমান সমস্যা আছে ইমান ধৰণৰ শত্ৰু আছে সেইবোৰ পাহৰি পেলাই কেৱল মুছলমানসকলকে সকলো যত কুটৰ যত মানে যিমানবোৰ বেয়া কথা তাৰ যেন মূল মুছলমান তাৰ কাৰণে ইতিহাস গোটেই বিকৃত কৰি তাৰ ইতিহাসৰ প্ৰকৃত তথ্য নষ্ট কৰি তেওঁলোকে এইটো এনেধৰণে চলাইছে যে বুজা যায় যে তেওঁলোকে সকলো মানুহক ঐক্যবদ্ধ কৰিব খুজিছে আমাৰ বিপৰীতে কেৱল মুছলমানক শত্ৰু হিচাপে দেখুৱায় অলপতে হৰিদ্বাৰত এটা ভয়ংকৰ ঘটনা ঘটিছে তাত ধৰম সাংসদ হৈছে তাত দেখি স্বামী প্ৰভুদানন্দ এনেকুৱা কেইবাজনো স্বামী এগৰাকী তথাকথিত সাধ্বী তেওঁলোকে কি কৈছে জানেনে আৰু সময় নাই আৰু আমি এই মুছলমানবিলাক হত্যা কৰিব লাগিব এনেকুৱা কথা কৈছে যে আমি 100জনে যদি লাখ লাখ মুছলমানক হত্যা কৰিব পাৰোঁ বাকীবিলাকে অস্ত্ৰ শস্ত্ৰ লৈ ওলাই আহক এজনে কৈছে যে তৰোৱালখনে যথেষ্ট নহয় অৰ্থাৎ কি বন্দুক ল'ব লাগে এইটো মুকলিকৈ কৈছে জনসভাত আৰু পুলিচে নীৰৱে ৰৈ আছে চৰকাৰৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া দেখা নাই এই ধৰণৰ অদ্ভুত অগণতান্ত্ৰিক হিংস্ৰ পৈশাচিক ঘটনা য'ত ঘটিব পাৰে তাত আৰু আমি কিবা আশাৰ সেই চৰকাৰৰ পৰা সেই শাসনৰ কিবা আশাৰ বতৰা পাম বুলি নিজকে ফাঁকি দি থাকিলে নহ'ব বন্ধুসকল মই সেইকাৰণে কৈছোঁ যে আমাৰ যিসকল বামপন্থী তেওঁলোকে সকলোতকৈ আগেয়ে দেশৰ ৰাইজক ঐক্যবদ্ধ কৰিবলৈ প্ৰাণপণ চেষ্টা কৰিব লাগে আজি যিটো ফেচিবাদ আহিছে সি পুঁজিবাদৰে সংকট তেওঁলোকে পুঁজিবাদক জীয়াই ৰাখিবলৈ একচেটীয়া পুঁজিবাদৰ জন্ম দিলে একচেটীয়া পুঁজিৰ দৌৰাত্মৰ কাৰণে যি দৌৰাত্মত আমাৰ চৰকাৰে সহায় কৰিছে আমাৰ দুখীয়া সাধাৰণ ব্যৱসায়ী সৰু সুৰা উদ্যোগী সকলোৰে মুখ এফালৰ পৰা শুকাই গৈছে তেওঁলোকৰ ভৱিষ্যত ধ্বংস হৈছে পৰিয়ালৰ দুৰ্গতি হৈছে সেই পুঁজিবাদীবিলাকে এতিয়া দেখিছে যে সিহঁতে যি ধৰণৰ লাভ বিচাৰিছে সেই লাভ সিহঁতে পোৱা নাই গতিকে সিহঁতে কৰিছে কি জোৰ জবৰদস্তি কৰি উদ্বৃত্ত মূল্য সাৰপ্লাছ ভেলু আদায় কৰিবলৈ উঠি পৰি লাগিছে